বৰা মদন নিচিনাকে বহি আছে এনে আৰু মনটো অলপ বঢ়িয়া দে আৰম্ভ কৰক এই ৰয় এইমাত্ৰ মালটো খালো নিচা হওক নিচা নহওক মই ভিডিঅ' বনাব নোৱাৰো না এই মোৰ কাম আছে না কি কাম আছে তোৰ মোৰ ষ্টেচনত যাব লগা আছে বাৰু কিয় বিজেপিৰ কথা টিভি আছে সেই চৰিত্ৰ নিচা 30 বজা বেলেগৰ 30 মান আজনে পিলপিলে যে ভাড়া আছিলো এতিয়া থবা যাব লাগব না মই মই আপুনিও বেয়া তবে কথা আপনি আৰু কিবা আনি কথা কৈ দিয়ে সেই নহয় কথা কৈছে তুই কথা কেনে ঠুকালা কি কৈ আপুনি দেই আলনি ভাল লাগে ৰ নাগে দে আপুনি বিয়া কৰা মানুহ জিতি কথা মানুহ বিয়া কৰালে মানুহটো বুঢ়া হোৱাই না হ'ব দে আৰম্ভ কৰক আৰম্ভ না কৰক সমা ওকে মারি করা এর খুব সকরম দন সুকে জি করেছেন তোর উপর কি মানে মই আজি মানে ডাক্তার এখন একদম চলা চলা এই বিনি আর করব আজি মডার্ন ডাক্তার হেডফোন দাও ওই হেডফোন নয় টেলিস্কোপ এই ইটা লাগবো না না এইগুলা কবি কি মানে এইগুলা ডিজিটাল ডাক্তার হয় না এইগুলা না লাগে হ্যাঁ ডাক্তার বুঝিছেন এটা না অসমত মানে বর্তমান মানে বহুত বেমার আছে করোনা ভাইরাস এটা ডাক্তার তুমি হ্যাঁ না কই ডাক্তার বে হবো সমাকে হক মারি দিও কি হইছে আজি মোর নাম কি ও নাম তো ডাক্তার সাকা সাগাল ভাই তো হবো দে আজিকালি ডাক্তার কিবা কিবি নাম এটা হলে নামত কি কাম নামলো দেখুন হইছে সমাকে মারি দিও পেরো খুব সকরম দন সুকে জি করেছেন তোর উপর মই ভয়েস করে দে কি হয় এনেই তো দিছেন ইলা ফোন নকরবি এটা মই আরম্ভ করব সমাকে মারি দিও পেরো খুব সকরম দন সুকে কিনু কিছে আজি মই জানি কি করব লাগবে এ মোক মার হে কিবা হসা আছে মারি দেয় নাচতে নাকি তামসা কইব কথাটো তামসা বা নাকি আর লোক হলিও একেলগে থাকব কাৰণে কৈছো কি বলে কি আজি দেই ডাক্তার বুঝি পিছ না এটা বেমারি বেমারি চিকিৎসা করব লাগব কিবা কিবি কৰি পারবি না পানি গানে কই দিম আৰু কি হৈছে না বৰ্তমান মানে মই মাছলো মানুহ বহুত কিতে নাপালোৱে কাৰণ কি দুই তিনটা মানে আইব কি জানি আজিল ঘৰে ঘৰে ডাক্তার না এতিয়া আৰম্ভ কৰো না সমাকে মাৰি দিবা এরকম সকরম দন সুকে জি করেছেন তোর উপর আমি প্রবেশ করতে আর আজি মাস্টার উপস্থিত আছে একজন বিখ্যাত ডক্টর সাকাল আপনি আপনার বিষয়ে আমার প্রায়শ কই দেব মই না মোৰ বিষয়ে কি কো মোক মানে মোক দেখলি বহুত ৰোগী পলাই মই কিমান ৰোগী মাৰি পেলাইছো নহয় মানে এখেতে ইয়াকে কব বিচাৰিছে যে এখেতক দেখিলে ৰোগী নহয় ৰোগ পলাই আৰু এখেতে মানে বহুত মৰা মানুহ পচাইছে মানে এই জিটি কথা কি কয় মাৰ খবি নেকি আৰু আমাৰ ইয়াত ডক্টৰ সাকাল উপস্থিত আছে আপোনালোকৰ যিকোনো সমস্যাৰ কাৰণে আপোনালোকে আমাক আহিব পাৰে আৰু আমাৰ ফোন যোগাযোগ কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে ফোন নম্বৰ তো হৈছে 9910 বাকি কথা হইন ঠিক আছে ফোন কৰিব ফোন কৰিব এতিয়া ৰোগী নম্বৰ 1 আহি আমাৰ এইটো উপস্থিত হ'ব লাগে কাম আপোনাৰ পৰিচিত দিয়ক আমাৰ ৰাইজৰ আগত মোৰ নাম ভমল পাখৰা মই পাখৰা শিখৰা কেন ভাই নাম তুই আরে কেন বানা তাৰ মানে মোক মাই দিছিল মৰমতে এই হলো নামটো বদলাব লাগে এই হলো মৰমতে এনে নাম আনি দে হয় নেকি এই বদলে কোটৰ পাই যা 500 টাকা দি বদলে দিব আমাৰ পৰা শিক্ষা মিকিৰে ইলমি কি মই হ'ব এ বাদি নামটো বাদি এটা আপোনাৰ বেমাৰী প্ৰবলেম আমাৰ ডক্টৰ সাকাল আছে এখানে ঠিক কৰিব যিকোনো বেমাৰ কৈ দিয়ক কি হৈছে আপোনাৰ বেমাৰ মি তো ঠিক কৰি দিম যিকোনো আৰু মি তো ঠিক কৰি দিম মোৰ কৈছে প্ৰবলেমটো কওক প্ৰবলেমটো মানে স্যাৰ মোৰ মানে প্ৰবলেমটো হল হাগলি মুটা হল মুটলি হাগা নলয় না সেইটো প্ৰবলেম নহয় সেইটো তো সবৰ থাকে আমাৰ এuro আছে মোৰো আছে আমাৰ ক্যামেৰামেনৰো আছে হা এইটো নকৰে প্ৰবলেম নহয় সেইটো প্ৰবলেম নহয় না ভালকে কওকচোন আপুনি আপোনাৰ প্ৰবলেমটো কি মানে স্যাৰ আপুনি মানে বুজাত ভুল কৰিছে মোৰ প্ৰবলেমটো কক মই মানে শুই কিনে তুমি কি জিলাপি পাইক নেকি মানে আপুনি বুজাত ভুল কৰিছে এই ৰবা হে তুমি যদি জিলাপি পাইকো আঠা কাজি ইমান গৰম লইবা লাগছিল আমি দুৰ্গা পূজাৰ পৰা জিলাপি খাব পাৰে না কি কয় পইচাৰ কি কথা আছে দিলুই বছৰৰ পিছত তাৰ মানে কথাটো হল মই শুই লেট্ৰিন কৰো না গুটো তলত পৰি যায় পেছাবটো গাত পৰি যায় আই এম সাফা ম্যান তাৰে এটা আপুনি কিবা উপায় দিয়ক কিবা উপায় দিয়া ডাক্তৰ সাকাল হেলমেট দিয়ক হেলমেট তোমাৰ হেলমেটৰ প্ৰয়োজন হ'ব স্যাৰ মোৰ ঘৰত মানে অলৰেডি 3টা হেলমেট আছে কিউৰ হেলমেট বাইকৰ এই হেলমেট নহয় এইটো বেলেগ হেলমেট দি দিয়া এইটো মই কেনেকৈ পিন্ধিম এইটো মানে হ'ব যা পিন্ধিব জানা কিবা জানো কত ইউজ করছে ভ্যালেন্টাইন ডে স্যার এটো আৰু কিহৰ হেলমেট মই মাথাত পিন্ধিম নেকি তলত আৰু মই কেনেকৈ পিন্ধিম এটো জানা কত ফ্ৰেন্ডস দে বাকো জানা বুঝা
এতে মিনি যাম নেকি সি কোনতে বিনিছে এক খেদে বিশালটো পৰা বিশাল এই খেদিয়া যা 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 ই আপনি লোক হয় কি মানুহ মাতে আমি মারি ফেলবো এই হইও তো কিবা নাম হলমল পাখৰা শিখৰা এই পাখা এ সবাও পাখা শিখরা কিবা মানুহ মাতে নে দেই নহয় দে এইখিনিতে আমাৰ ফোন কল আহিছে গতিকে আমি ফোন কলটো এতিয়া ৰিচিভ কৰিছো আৰু আমি এতিয়া কথা পাতিম হেল্ল' আপুনি ক'ৰ পৰা কৈছে হেল্ল' আপুনি ক'ৰ পৰা কৈছে কওকচোন হেল্ল' কওক আপুনি ক'ৰ পৰা মই গাৰাবেল পথাৰৰ পৰা কৈছো হয় নেকি আপোনাৰ প্ৰব্লেমটো কওক আমাৰ ডক্টৰ চকাল আছে যিকোনো প্ৰব্লেম আপোনাক ঠিক কৰি দিব কওকচোন কি হৈছে বলেন তো আপনার হেল্ল' নেটৱৰ্ক প্ৰব্লেম আছে নেকি হেল্ল' কওকচোন প্ৰব্লেমটো কি হৈছে হেল্ল' কওক আপোনাৰ প্ৰব্লেমটো কওক হেল্ল' আপোনাৰ প্ৰব্লেমটো কওকচোন মহাশয় প্ৰব্লেমটো কওক মোৰ মানে প্ৰব্লেমটো মোৰ মানুহজনী যোৱা মাহৰ 33 তাৰিখে প্ৰেগনেন্ট হৈছে ডেলিভাৰীটো কেতিয়া হ'ব হাও এতিয়া ডক্টৰ চকাৰ আছে মই কওকচোন আপোনাৰ এখানে প্ৰব্লেমটো সেইটো মানে সেইটো তো এতিয়া ক'ব পৰা যাব না আমাৰ কেলেন্ডাৰখন চাইনৰ আছে চাইনৰ বৰ্তমান কৰোনা ভাইৰাছ হৈ আছে না যাব পৰা নাই কেলেন্ডাৰ যেতিয়া আনো তেতিয়া আপোনাক জনাই দিম এতিয়াতো নহব হয় আপুনি এতিয়া আমাৰ এই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ নাপাব কাৰণ আপুনি যিটো কথা কৈছে সেইটো এই তাৰিখ মানে ইণ্ডিয়ান কেলেন্ডাৰত নাই যেতিয়া আপোনাৰ চাইনা কেলেন্ডাৰখন আমাৰ আহিব তেতিয়া আপোনালোকে মানে উত্তৰটো পাই যাব কমসে কম 2 বছৰ লাগি যাব হ'ব ঠিক আছে জয় অসম জয় ভাৰত জয় হিন্দ আপো পহাটি মানে ফোন কৰি এতিয়া ৰোগী নম্বৰটো হে আমাৰ উপস্থিত হ'ব লাগে কাম ও স্যার ইয়ার বলে হাগা লাগছে হি ঘৰত গুছি গিছে মানুহটোৱে ঘৰত থাকি এখান ৰে 3 নম্বৰ মাতি 3 নম্বৰ হয় না এতিয়া ৰোগী নম্বৰ 3 আহি আমাৰ উপস্থিত হ'ব লাগে আৰু ৰোগ প্ৰদৰ্শন কৰিব লাগে এই আপনি কাম তো জড়িত আছে নেকি এই একেই কাম কাম এইবাৰ কি মাটি নুফুন্দা নেকি বেছি এই কিমান কোন বেলু কোন দে খাটি গিছে ঠিক আছে আপোনাৰ পৰিচয়টো আমাৰ ৰাইজৰ লগত দি দিয়ক মোৰ নাম জলেশ্বৰ দাস জলেশ্বৰ দাস মানে আপোনাৰ প্ৰব্লেমটো কওক আমাৰ ডক্টৰ চকাল আছে সকলো ঠিক কৰিব যিকোনো প্ৰব্লেম তুৰন্তে ঠিক হৈ যাব প্ৰব্লেমটো মই স্যাৰ যিমান খালিও শকত হ'ব পৰা নাই খবৰ ধৰি স্বভাৱ কেনে এই আপনি ইনারে বুঝে কে ওরে দে ওরে দিয়া দিয়ক দিয়ক এই ভালো ভিটামিন খাবে হ্যাঁ ফ্রিতে না স্যার ফ্রিতে নি এই ফ্রিতে দিয়া গা ডিসকাউন্ট নাই দে এই ফ্রিতে নি দেই ডাইরেক্ট ফ্রি দিলে পানীৰ লগত খাম না স্যার অপুটো নাই মানুহ খাই পানীৰ লগত খাই ভিটামিন লগত পানীৰ লগত খাই কি বিৰাট ডাঙৰ প্ৰব্লেম আছে আৰু? স্যাৰ দিয়ক কৈ দিয়ক কি আর প্ৰব্লেম কো প্রবলেম কি মোৰ বিৰাট টুপনি দিয়ক তুমি কেন্দ্র মোবাইল আছে নাকি ডাঙৰ মোবাইল ডাঙৰ মোবাইল নাই নাই নেকি কিমান ল'ব এটা ডাঙৰ মোবাইল লবি লই ৰাতি তই WhatsApp Facebook আৰু ইউটিউবত ভিডিও চাই থাকবি আমারে ভিডিও চাবি আমার চ্যানেল তো খুলি ঠিক আছে কি নাম চ্যানেলটো স্যার ক্রেজি কইটা ক্রেজি ক্রেজি আমার কইটা। ভিডিও পেডিক্রেট ভিডিও দিছো ও স্যার কিটা বজাব লাগিল স্যার খবৰ দিছে আইছে আৰু আইছে ও স্যার আৰু এটা প্ৰব্লেম আছে স্যার কি প্ৰব্লেম আছে এই বিৰাট ডাঙৰ তই কি প্ৰব্লেম গোটেই সংঘাতৰ প্ৰব্লেম লৈছ নেকি তই এই সংঘাত কাৰণ নাই মোৰ বিৰাট আলি মুলি সংঘাত দিয়ক প্ৰব্লেমটো ও স্যার কি মোৰ এটা গাই আছে ডগৰি চেৰনি হৈছে স্যাৰ কি কথা কৈছে ই কি বেছে কি মানুহ হস্পিটাল পুকুৰ নহয় তই তাতে দেখোন স্যাৰ কিবা লেখা আছে ইয়াত সকলো কিবা বেমাৰৰ চিকিৎসা এ মানুহ হয় মানুহ নহয় এবাৰ দিছ তাতে গুৰুত্ব পেচেণ্ট চাব লাগে এ মনুৰ পেশেন্ট চাবা তো পাগলা পেশেন্ট কথা হেই নহয় চাব এ লাগে মনুৰ এনে কৰিলে নহয় আজি চব বন্ধ কৰিব লাগিছিল সব বন্ধ মই যাম আৰু হয় দৰ্শক আজি ইমানতে এটা ধন্যবাদ জয় অসম জয় হিন্দ জয় ভাৰত পইচাটো কি হ'ল পইচা আজি যি মাতি দেব 3টা পেচেণ্ট মাতিছিলো আইছে 2টা তাইৰো পাগলা আৰু তইও পাগলামি কৰি মোক এটা কি মাথা খাবি নেকি পইচা নাই মোৰ লগত আজি এ না এ নাহো আজি বস্তু তৰে নাহো কাম কৰ না নাহো টিভিত কাটতে উঠাও এ নাহো বাহৰ তলত যাই শৰ্মাৰ লগত পাবজি খেলবি কাম নিযা যা পৃথিৱী থেকে ফেমাছ হ'ব পাৰলি হৈ যা দেই